নমস্কাৰ গ্ৰহণ কৰিব শ্ৰদ্ধাৰ দৰ্শকসকল। যোৰহাট লোকসভা সমষ্টি, এই সমষ্টিটোৰ দুইজন হেভিৱেইট কেণ্ডিডেট নিৰ্বাচনৰ পূৰ্বে এই লোকসভা সমষ্টিটোত দৃষ্টি নিবদ্ধ হৈছে সকলোৰে। এই ভিডিঅ'টোৰ যোগে আপোনালোকে গম পাব যুৱ প্ৰজন্মই কাক বিচাৰে, তপন গগৈ নে গৌৰৱ গগৈক। মনৰ বতৰাসমূহ জানিব পাৰিব। আশা ৰাখিছোঁ ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া নিশ্চয় কিবা এটা উপলব্ধি কৰিব পাৰিব। এডভকেট এগৰাকীয়েও মতামত আগবঢ়াইছে, আপোনালোকে গোটেইখিনি গম পাব। আহকচোন চাওঁ ভিডিঅ'টো। অসমত এটা বিশেষ সমষ্টি যোৰহাট সমষ্টি, ৰাইজৰ দৃষ্টি নিবদ্ধ হৈছে যিহেতু তৰুণ গগৈ পুত্ৰ সাংসদৰ বলিষ্ঠ কণ্ঠ বুলি ইতিমধ্যে সমগ্ৰ দেশত চৰ্চিত হৈছে। আনহাতে একালৰ ছাত্ৰ নেতা তপন গগৈ বিজেপিৰ, দুয়োজনৰ মাজত আপুনি কি ক'ব? চাওক, আপুনি কোৱাৰ দৰে সাংসদত হিলাই থকা সিংহৰ দৰে গজৰি থকা ভাৰতবৰ্ষৰ যি আমাৰ অসমৰ ৰাজ্যক লৈ তেওঁ যিখিনি প্ৰশ্ন উত্থাপন কৰে আৰু যি গৰজি থাকে তেওঁ সিংহৰ দৰে, তাৰ বাহিৰে কোনো এজন ব্যক্তিয়ে তাত সাংসদত কঁপোৱা আৰু সিংহৰ দৰে গজৰা মানুহ মই এতিয়ালৈকে পৰিলক্ষিত হোৱা নাই। তেওঁ একালৰ মুখ্যমন্ত্ৰীৰ সুযোগ্য পুত্ৰ, তেওঁৰ নেতৃত্বত আমি দেখি আহিছোঁ যিখিনি বলিষ্ঠ পদক্ষেপ অতি সুন্দৰভাৱে পৰিচালিত হৈ আছে। আৰু বিশেষকৈ আমি আনন্দিত, যুৱ প্ৰজন্ম আনন্দিত হৈছোঁ যে আমাৰ নিজৰ সমষ্টি, যিহেতু মই যোৰহাটৰ পৰা প্ৰতিনিধি হয়, মই যোৰহাটৰ এজন যুৱ প্ৰজন্ম হয়, সেইটো হিচাপে তেওঁ প্ৰাৰ্থিত্ব হিচাপে আমাৰ আনন্দিত হৈছোঁ। তেওঁ বলিষ্ঠ কণ্ঠ আৰু তেওঁ সাংসদত আমাৰ যিখিনি অভাৱ অভিযোগ আছে সেইখিনি আৰু সাংসদত আমাক বেছিকৈ প্ৰশ্নখিনি উত্থাপন কৰি আমাক সুযোগ দিব। এটা তপন গগৈ একালৰ ছাত্ৰ নেতা, কিন্তু এতিয়া বহুলভাৱে চৰ্চিত হৈছে নীৰৱ সাংসদ হিচাপে, কি ক'ব? চাওক, তেওঁক আপোনালোকে কোৱা একালৰ ছাত্ৰ নেতা তপন গগৈদেৱে আমাৰ যিখিনি অভাৱ অভিযোগ আছে আজিলৈকে যুৱ প্ৰজন্মৰ মত বিনিময় কৰা পৰিলক্ষিত নহ'ল। যিখিনি আমাৰ উঠি অহা ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰতে হওক বা যিখিনি যোৰহাটৰ প্ৰয়োজনীয় বুথ, যিখিনি আমাৰ ডিজিটেল প্ৰাকে হওক, যিখিনি অত্যাৱশ্যকীয় আমাৰ যিখিনি মূল্যবৃদ্ধি ৰোধৰ ক্ষেত্ৰতে হওক, যোৰহাটৰ পাৰ্কিং ব্যৱস্থাতে হওক, বহুমূলীয়া পাৰ্কিং ব্যৱস্থাতে হওক, যিখিনি ব্যৱস্থা তেওঁলোকে তেওঁ সাংসদতে হওক বা যিখিনি আমাৰ প্ৰয়োজনীয় অভিযোগ আৰু প্ৰব্লেম সেইখিনি আজিলৈকে তেওঁ কণ্ঠ দিব পৰা নাই। সেইটো হিচাপে তেওঁ অকণমান আমাৰ যুৱ প্ৰজন্ম হিচাপে অলপ বিবেচনা কৰা উচিত। ৰাইজলৈও আহ্বান, যোনে ব্যক্তি হিচাপে ভোট দিয়ে নে পাৰ্টি হিচাপে ব্যক্তি, মোৰ অনুৰোধ ব্যক্তি হিচাপে ভোট দিব, পাৰ্টি হিচাপে ভোট নিদিব, মোৰ বিশেষ অনুৰোধ। আপোনাৰ দৃষ্টিত যোৰহাটত শেষ হাঁহি কোনে মাৰে বুলি ভাবে? চাওক, সেইটো ৰাইজে ক'ব, মই ক'ব ৰাইজৰ মাজত এজন নাই, মই সেইটো ক'বলৈ অলপ পৰিতাপৰ যে ৰাইজে ক'ব, ৰাইজে নখ জোৱালে নৈ বৈ, সেইটো ৰাইজে কাৰ ফালে নখজোকাৰে বুলি? চাওক, এইটো আমি পিছতহে আমাৰ নিৰ্বাচনৰ যেতিয়া ৰিজাল্টেহে ক'ব, যে আমিও এতিয়া ক'ব নোৱাৰোঁ, দধুমধু হৈ আছে, পিছতহে ৰিজাল্টেহে ক'ব, এতিয়াতো আমি ক'বলৈ অলপ। বিজেপি চৰকাৰে যথেষ্ট আঁচনি দিছে, এই আঁচনিৰ লগত গৌৰৱ গগৈ তুলনা ফেৰ পাৰে বুলি ভাবেনে? চাওক, মই এতিয়া আপোনালোকক ক'লোৱে, আপোনালোকৰ নিউজ প্লাছক, যিহেতু ব্যক্তি নে পাৰ্টিত্ব সেইটো বিবেচনা কৰিব মানুহৰ যুৱ প্ৰজন্ম, যিখিনি যুৱ প্ৰজন্ম আছে, ব্যক্তি নে পাৰ্টি সেইটোহে বিবেচনা কৰিব আচলতে। গৌৰৱ গগৈ, আনফালে তপন গগৈ বিজেপিৰ, একালৰ ছাত্ৰ নেতা হ'ল তপন গগৈ আৰু সাংসদত বলিষ্ঠ ভূমিকা গ্ৰহণ কৰা গৌৰৱ গগৈ, কি ক'ব, কোনে শেষ হাঁহি মাৰিব বুলি ভাবে? শেষ হাঁহি বুলিবলৈ এইটো কথা মানে কি, ৰাইজৰ ওপৰত ডিপেণ্ড কৰিব কথাটো। প্ৰথম কথা হ'ল গৌৰৱ গগৈ আমি গৌৰৱ কৰোঁ, যোৰহাটৰ ল'ৰা, যোৰহাটৰ আজি সাংসদত গৈ পেলাই যি বলিষ্ঠ কণ্ঠৰে সিংহৰ দৰে মণিপুৰৰ যিটো ঘটনা, নাৰীৰ নিৰ্যাতনৰ পৰা ধৰি মানুহৰ যিখিনি নিৰ্যাতন হৈছিলে সেই নিৰ্যাতনৰ প্ৰথম উত্থাপন কৰিছিলে আমাৰ গৌৰৱ গগৈয়ে। আৰু 2 নম্বৰ কথা, কাৰ আন্দোলনৰ যিটো আমাৰ যিখন আইন, সেই আইনখনৰ ওপৰত গৌৰৱ গগৈ বলিষ্ঠ কণ্ঠৰে গুজৰি উঠিছে। সেইদিনা আমি সংসদত দেখিছোঁ, তেওঁ ইমান ধুনীয়াকৈ কৈছে, অসমৰ হৈ একমাত্ৰ মাত মতা যুৱ প্ৰজন্মৰ হিচাপে মই গৌৰৱ গগৈক, মই যদিও কংগ্ৰেছৰ মানুহ নহয় তথাপিও মই এইবাৰ এটা সিদ্ধান্ত লৈছোঁ যে আমি এনেকুৱা এজন সাংসদ পঠিয়াব লাগে যোৰহাটৰ পৰা, যিজন সাংসদে আমাৰ অসমৰ হৈ মাত মাতি
আমাৰ অসমখন আগুৱাই লৈ যাব পাৰে। এতিয়া বৰ্তমান আমাৰ যুৱ প্ৰজন্মখিনিয়ে এই যুৱ প্ৰজন্মক জোৰ দিয়াটো মই কামনা কৰোঁ। আৰু তপন গগৈ বিগত কালত মই এদিনো সংসদত মাত মতা নেদেখিলোঁ। এতিয়া যিহেতু আমি যেতিয়াই চাওঁ সংসদত মাত মাতে অকলে গৌৰৱ গগৈ আহে, সেইকাৰণে সেই হিচাপে গৌৰৱ গগৈ আমাৰ যোৰহাটত মই যুৱ প্ৰজন্মকো আহ্বান কৰোঁ, তেওঁ হৈ এটা মানে চবেই আগবাঢ়ি ওলাই আহিব লাগে আৰু এতিয়া নতুন নৱপ্ৰজন্মখিনিক আগুৱাই লৈ যাব লাগে, ইয়াকে মই কৈছোঁ। যোৰহাটৰ ছুপাৰ মাৰ্কেটলৈ আহিছোঁ আৰু এজন নৱপ্ৰজন্মৰ প্ৰতিনিধি তথা এডভকেট তেখেতক লগ পাইছোঁ। তেখেতে এই সম্পৰ্কত কি কয় আমি মতামত ল'বলৈ চেষ্টা কৰিম। আপুনি কি ক'ব? নহয় চাওক, নিশ্চিতভাৱে এইবাৰ অসমৰ 14টা লোকসভা সমষ্টিৰ ভিতৰত আটাইতকৈ এটা উল্লেখযোগ্য সমষ্টি হৈছে যোৰহাট সংসদীয় সমষ্টিটো। কিয়নো ইয়াত শাসকীয় দলৰ যিজন MP আছে তপন গগৈ, তেওঁৰ বিৰুদ্ধে কিন্তু এইবাৰ শক্তিশালী প্ৰতিদ্বন্দ্বী ভাৰতীয় জাতীয় কংগ্ৰেছৰ অৰ্থাৎ বিৰোধী দলৰ গৌৰৱ গগৈ। গৌৰৱ গগৈৰ কিন্তু বহুত সময়ত আমি দেখিছোঁ তেখেতৰ যথেষ্ট ভাল নাম আছে আৰু তেখেতে ইতিমধ্যে তেখেতৰ যি প্ৰতিভা, সেই প্ৰতিভাৰ সংসদত তেখেতে প্ৰমাণ দিবলৈ সক্ষম হৈছে। আপুনি চাওক, গৌৰৱ গগৈ কেৱল অসমৰে নহয়, সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন সমস্যা তেখেতে যুক্তি সহকাৰে তেখেতে সবলভাৱে কিন্তু সংসদত উত্থাপন কৰিছে। বিগত দিনত আমি দেখি আহিছোঁ। তাৰ বিপৰীতে আমি যদি তপন গগৈৰ কথা কওঁ, তেখেত আছুৰ নেতা আছিলে, তেখেত জাতীয়তাবাদী শিবিৰৰ এজন মানুহ আছিলে। আমি আশা কৰিছিলোঁ, যোৰহাটৰ মানুহে আশা কৰিছিলে যে তেখেতে যেনেধৰণে জাতীয়তাবাদী সমস্যাসমূহ আপোচবিহীনভাৱে সংসদত উত্থাপন কৰিব বা অসমৰ সমস্যা বা যোৰহাটৰ সমস্যাখিনি উত্থাপন কৰিব। কিন্তু আমি শেষত দেখা পালোঁ যে তেখেতে যোৰহাটৰ সমস্যা সন্দৰ্ভত নিমাত হৈ থাকিলে। আচলতে সংসদত তেখেতে মাত মতা বা যোৰহাটক ভালদৰে প্ৰতিনিধিত্ব কৰা কিন্তু আমি দেখা নাপালোঁ। এতিয়া আমি যদি চাওঁ, সাংগঠনিক দিশৰ কথা যদি ক'বলৈ যাওঁ, ভাৰতীয় জাতীয় কংগ্ৰেছৰ যিটো সাংগঠনিক ভেটি আগতে আছিলে, আজিৰ তাৰিখত সেই সমান কিন্তু সাংগঠনিক ভেটি আছে বুলি আমি ক'ব নোৱাৰোঁ। আপুনি চাওক, উজনি অসমৰ আপোনাৰ ৰূপজ্যোতি কুৰ্মী, আপোনাৰ সুশান্ত বৰগোহাঁই, শেহতীয়াকৈ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাণা গোস্বামী ডাঙৰীয়াই BJPত জইন কৰিলে। আৰু তাৰ বিপৰীতে যদি আমি চাওঁ, ভাৰতীয় জনতা পাৰ্টীৰ যোৰহাট সংসদীয় সমষ্টিৰ 10টা বিধানসভা সমষ্টিৰ ভিতৰত কিন্তু 7টাতেই BJPৰ MLA আছে। গতিকে সেই ছাইডৰ পৰা ক'বলৈ কিন্তু BJPৰ যথেষ্ট সাংগঠনিক ভেটি এই 7টা সমষ্টিত যথেষ্ট সবল বুলি আমি অনুভৱ কৰোঁ। এতিয়া এটা কথা ৰাইজৰ মাজত প্ৰচাৰ চলিছে যে আমি প্ৰাৰ্থী চাই ভোট দিম নে আমি বিগত আমাৰ সাংসদজনক চাই ভোট দিম। গৌৰৱ গগৈ যথেষ্ট সবল মানুহ, যথেষ্ট শক্তিশালী, মানে সংসদত তেওঁ যথেষ্ট বাকপটু এজন নেতা, কিন্তু তাৰ তুলনাত তপন গগৈ কিন্তু নিমাত। গতিকে ৰাইজৰ মাজত এইটো কথা আলোচনা হৈছে যে গৌৰৱ গগৈৰ যদি আমি যোৰহাটৰ পৰা প্ৰতিনিধিত্ব কৰোঁ, নিশ্চিতভাৱে যোৰহাটৰ সমস্যা যথেষ্টখিনি সমাধান হ'ব। যদিও আজিৰ তাৰিখত কংগ্ৰেছৰ বতাহ নাই বুলি মানুহে কয়, কিন্তু আজিৰ তাৰিখত আমি ক'ব পাৰোঁ যে গৌৰৱ গগৈৰ পক্ষে কিন্তু বতাহ বলিছে যোৰহাটত। এইটো কথা প্ৰতিজন আচলতে মানুহে কয়। আৰু চাওক, যোৰহাট সমষ্টিটো এটা বৃহত্তৰ সমষ্টি, মাজুলী শিৱসাগৰকে ধৰি বহুত সমস্যা আছে। ইয়াত সীমা সমস্যা আছে। ইয়াত আপোনাৰ উদ্যোগীকৰণৰ বিগত MP জনে কোনো প্ৰচেষ্টা নল'লে। ইয়াত 4 লেনৰ আজিলৈকে কাম কমপ্লিট নহ'ল। 4 লেনৰ কাৰণে মানুহে আপোনাৰ যথেষ্ট হাৰাশাস্তি ভোগ কৰিব লগা হৈছে। যোৰহাট আমাৰ সদৰখনৰ যদি কথা কওঁ, যথেষ্ট সমস্যা আছে। ইয়াত সৰু সৰু সমস্যা আছে, কাৰ পাৰ্কিঙৰ সমস্যা আছে, ইয়াত ডাম্পিং গ্ৰাউণ্ডৰ সমস্যা আছে। এই সমস্যাবিলাক সমাধান কৰাৰ ক্ষেত্ৰত কিন্তু তপন গগৈ কোনো ধৰণৰ আগভাগ লোৱা আমি দেখা নাপালোঁ। গতিকে নিশ্চিতভাৱে আমি এবাৰ আশা কৰিম যে যোৰহাটীয়া ৰাইজ যথেষ্ট সজাগ, যথেষ্ট সচেতন, যথেষ্ট সুবিবেচক। গতিকে এজন উচ্চ শিক্ষিত, এজন কথা ক'ব পৰা, সংসদত সৰব আমাৰ হৈ মাত মাতিব পৰা আৰু সংসদত আমাৰ যিবিলাক সমস্যা, অসমৰ যিবিলাক সমস্যা, সেইবিলাক সংসদত কেন্দ্ৰীয় চৰকাৰৰ ওচৰত সবলভাৱে উত্থাপন কৰি এই সমস্যাসমূহৰ সমাধানটো আজৰি আনিব পৰা এজন সাংসদ আচলতে আমাক এইবাৰ লাগে। আমি যোৰহাটীয়া ৰাইজক, প্ৰতিজন ৰাইজক আচলতে আহ্বান জনাম যে আপোনালোকে এজন উচ্চ শিক্ষিত, দক্ষ, এজন সবল, সাহসী এজন আমাক নেতা যোৰহাটৰ পৰা আপোনালোকে প্ৰতিনিধিত্ব কৰি পঠিয়াব। লিটাৰেট, ইলিটাৰেট, নৱপ্ৰজন্ম আৰু হিতাধিকাৰী, এই 4টা ফেক্টৰে নিৰ্ভৰ কৰিব গৌৰৱ গগৈ যোৰহাটৰ পৰা সাংসদ হ'ব নে নহ'ব। আপুনি এজন এডভকেট হিচাপে কি ক'ব? নিশ্চিতভাৱে, কাৰণ হিতাধিকাৰী যিটো ব্যৱস্থা, এই ব্যৱস্থাটোৱে আচলতে আমাৰ গোটেই গেলাই পেলাইছে। আচলতে হিতাধিকাৰী সৃষ্টি কৰি গোটেই বস্তুটো গেলাই, মানে যিটো আমাৰ গ্ৰাছৰুট লেভেল, যিটো আমাৰ ভোটাৰৰ মাজত যিটো প্ৰচাৰ চলাইছে হিতাধিকাৰী সৃষ্টি কৰা, এই বস্তুটোৱে আচলতে গেলাই পেলাইছে বুলি অনুভৱ কৰিছোঁ। এইটোৱে আচলতে ভোট কিনাৰ যিটো ব্যৱস্থা চলিছে, আচলতে এই হিতাধিকাৰী ব্যৱস্থাটোৱে আঁচনি, বিভিন্ন ধৰণৰ আঁচনি ৰূপায়ণ কৰিব, বিভিন্ন ধৰণৰ নিৰ্বাচনৰ সময়ত প্ৰলোভন দিয়া, কিবা কৰা দেখা যায়। এই কথাবিলাকে যথেষ্ট প্ৰভাৱ পেলাব আৰু কুপ্ৰভাৱ পেলাব বুলি ভাবিছোঁ। কিন্তু যোৰহাটৰ মানুহখিনি যথেষ্ট শিক্ষিত মানুহ, উচ্চ শিক্ষিত মানুহ। যোৰহাটৰ মানুহে এবাৰ
আৱেগেৰে নহয় আচলতে বিবেকেৰে ভোট দিব যোৰহাটৰ মানুহে নিশ্চিতভাৱে এজন উচ্চস্তৰীয় এজন সাংসদ এইবাৰ বিচাৰিব কাৰণ যোৰহাটখন যথেষ্ট শিক্ষিত মানুহ নিশ্চিতভাৱে এইবাৰ বিবেকেৰে যোৰহাটৰ মানুহে নৱপ্ৰজন্মই কেনেকুৱা ধৰণৰ নৱপ্ৰজন্মৰে নিশ্চিতভাৱে এজন অধ্যয়নশীল মানুহ বিচাৰিব পঢ়া শুনা মানুহ বিচাৰিব সুশিক্ষিত মানুহ বিচাৰিব যাতে যোৰহাটৰ আৰু দুৰ্নীতিমুক্ত আটাইতকৈ ডাঙৰ কথা কেলেংকাৰী শূন্য দুৰ্নীতিমুক্ত এজন মানুহ বিচাৰিব যাতে যোৰহাটৰ সমস্যাখিনি সংসদত উত্থাপন কৰিব পাৰে আৰু যোৰহাটৰ এই সমস্যাখিনি সমাধান কৰি যাতে আমাৰ যিখিনি প্ৰাপ্য সেইখিনি কাঢ়ি আনিব পাৰে তেনেকুৱা এজন সাংসদ নিশ্চিতভাৱে যোৰহাটৰ মানুহে এবাৰ বিচাৰিব